Hello everyone, welcome back to my channel. নমস্কাৰ মই পংকজে মোৰ ইউটিউব চেনেল পংকজ সন্দিকলৈ স্বাগতম জনালোঁ। যোৱাকালি দিয়াৰ দৰে আজি আকৌ মই অসমীয়া ফকৰা যোজনা চেপ্টাৰ 4 আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আই হোপ ভিডিঅ'টো চাই ভাল পাব। নমস্কাৰ। নম্বৰ 1, আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। ঘৰত থকা সম্পদ এটা যদি ব্যৱহাৰ কৰা নহয় তেনেহ'লে সেয়া নথকাই ভাল। নম্বৰ 2, অল্প আৰ্জন বিস্তাৰ ভোজন সেই পুৰুষৰ দৰিদ্ৰৰ লক্ষণ। যিমান সামৰ্থ্য সিমানহে খৰচ কৰিব লাগে, নহ'লে বিপদত পৰিব লাগে। নম্বৰ 3, আদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোকো খা। সামৰ্থ্য নাথাকিলেও আনক দেখি কোনো কাম এটা কৰিবলৈ যোৱা। আদা আৰু কেতুৰি দেখিবলৈ একে, কিন্তু আদাহে খোৱাত ব্যৱহাৰ হয়, কেতুৰি কোনো কামত ব্যৱহাৰ কৰা নহয়। ৰ'বচোন, শুনি থাকিব, আৰু আছে ক'বলৈ, কলৈকো আঁতৰি নাযাব। নম্বৰ 4, আনলৈ হুল পুতি নিজে মৰে ফুটি। আনৰ নষ্ট কৰিবলৈ চেষ্টা কৰিলে নিজৰে অনিষ্ট হয়। নম্বৰ 5, আপোন ভালেই জগত ভাল। যি নিজকে ঠিক কৰি ৰাখে তেওঁৰ বাবে বাকী সকলো ঠিকেই চলি থাকে। নম্বৰ 6, আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনেহি খাই যা ভাত। ভৱিষ্যতত কোনো কাম এটা হ'ব বুলি আশা কৰি বহি থাকি লাভ নাই। Friends, thank you for watching my video. Please don't forget, like, comment and share. জয় অসম।